পুনৰ মৈৰাবাৰীৰ PNB শাখা পৰিচালকৰ উদ্ভণ্ডালিয়ে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে মৈৰাবাৰীত। দীৰ্ঘদিন ধৰি একাংশ দালাল আৰু শাখা পৰিচালকৰ এছাম এজেণ্টৰ নেতৃত্বত সাধাৰণ খাটি খোৱা গ্ৰাহকক কৰি আহিছে হাৰাশাস্তি আৰু প্ৰতাৰণা। কেৱল এয়াই নহয়, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ একাউণ্টত সোমোৱা ধন উঠোৱাৰ নামত চলিছে কমিছন ৰাজ। আজি মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ PNB বেংকত CSP আৰু বেংক শাখা পৰিচালকৰ মাজত এক তীব্ৰ বাকবিতণ্ডাই সকলো মেকুৰীৰ জুলুঙা ওলাই পৰাত ৰহস্যৰ ভেদ ঘটাত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৈৰাবাৰী বেংক শাখা পৰিচালকৰ উদ্ভণ্ডালি আৰু কমিছন ৰাজৰ তথ্য সংগ্ৰহ কৰিবলৈ যোৱা কেইবাজনো সাংবাদিকক শাখা পৰিচালকজনে সাংবাদিকৰ দলটিক ভাবুকি দিয়াৰ লগতে বাতৰি সংগ্ৰহ কৰাত বাধা প্ৰদান কৰাত ক্ষুব্ধ হৈ পৰে গ্ৰাহকসকল। এতিয়া প্ৰশ্ন হয়, শাখা পৰিচালকজনে কাৰ আশীৰ্বাদ লৈ বেংকত দালাল ৰাজ আৰু কমিছন ৰাজ চলাবলৈ দাদাগিৰিত লিপ্ত হৈছে? কাৰ সতে গোপন বুজাবুজিৰে 50 টকাৰ বিনিময়ত গ্ৰাহকক প্ৰদান কৰি আহিছে KYC ফৰ্ম? মৈৰাবাৰী PNB বেংকৰ এনে দুৰ্নীতি আৰু দালাল ৰাজৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনৰ সুদৃষ্টি কিদৰে পৰে সেয়া এক লক্ষণীয় বিষয় হিচাপে থিয় দিছে। কি কৰিব এই বেংকখন সুৰক্ষিত থকা আমাৰ দায়িত্ব আৰু আমাৰ ৰাষ্ট্ৰৰ নাই। এতিয়া প্ৰব্লেম আৰু কেইটা প্ৰব্লেমৰ হিমান কোনোবা গ্ৰাহকে এইবিলাক কমপ্লেইন যদি আপোনালোক আহোঁ আকৌ ডেইলি আপুনি কমপ্লেইন শুনিব লাগিব। কিমান হাজাৰ হাজাৰ কমপ্লেইন। এতিয়া মই এটা কমপ্লেইন আহে কয় কি ক'লে এই খুলি নিদিয়ে। মই আহোঁ সেই মেনেজাৰে কয় কি কৰে তহঁতৰ চেয়াৰচি লৈ আহা, তহঁতৰ চেয়াৰচি লৈ আহা। সেইটোৰ কাৰণে যে চাওক আমাৰ একাউণ্টটো এতিয়া আজি আমি আহিছোঁ, আমি আজি আমাৰ ঘৰ পৰা ওলাই দিছে, এই মেনেজাৰে ওলাই দিছোঁ তই যা এই মেনেজাৰ চেয়াৰচিক লৈ আহা। সেই যে চাওক CRC না CSP লৈ আহা, CSP লৈ আহিছোঁ, CSPক দম দিয়ে। এনেকৈ কৰি আছে, আমি কেনেকৈ ঘৰ উঠাম? আমি ক'ত যাম? সেইটোৰ কাৰণে আপোনাক আমি এই যে সুধি আছোঁ। মই আজি এবছৰ ধৰি ঘূৰি আছোঁ, ডকুমেণ্ট দি থৈছোঁ বেংকত, কাম নহয়। খালি কয় সিহঁতে খালি কয় এতিয়া কাম নহ'ব, এতিয়া কাম নহ'ব, লকডাউন আছে, এইটো আছে, সেইটোলৈ কৰি আজি প্ৰায় 1 বছৰ হৈ আৰু কৰিলে কাম নকৰে। বেংকত আহিলে একো পাত্তা নিদিয়ে, মেনেজাৰৰ লগত কথাই পাতিব নোৱাৰোঁ। আমি সাধাৰণ মানুহে আমি কথা পাতিব নোৱাৰোঁ। ডাঙৰ মানুহ পাত্তা নিদিয়ে, কোনে মেনেজাৰে পাত্তা নিদিয়ে। মেনেজাৰৰ ওচৰত আমি যাবই নোৱাৰোঁ কেতিয়াও। মেনেজাৰে আৰু ডাঙৰ মানুহ যিবিলাক আছে সেইবিলাকক মাতি দিয়ে, সিহঁতৰ কাম কৰি দিয়ে। পইচাৰ লেনদেনত কৰে না কেনেকৈ কৰে সেইটো আমি নাজানো। কি কাম লৈ আহে আপুনি বেংকত? KYC কৰিব লাগে, এবছৰ ধৰি ঘূৰি আছোঁ, এতিয়ালৈকে নহয়। গতিকে CSPৰ ওচৰত যাওঁ, CSPৰ ওচৰত গ'লে সিহঁতে কয় যে কাম নকৰে বেংকত। পাছত আমি আহিছোঁ, লৈ আহিছোঁ, ফৰ্ম লৈ আহিছোঁ, জমা দিছোঁ, কাম নহয়। স্যার একটা KYC ফর্ম দিও, তলত যোৱা, তলত পাবা। আমি তলত আহিলে 50 টকা লাগে একটা KYC ফর্ম। বুঝছি, বেংকৰ পৰা আমি একাউণ্ট খুলিছোঁ, বেংকৰ পৰা দিব। আপুনি বেংকৰ পৰা নহ'লে তলত কিয় দেখাই দিয়ে এনেকুৱা কয়, তলত পাবা 50 টকা লাগে। হয়, ফৰ্ম বেংকৰ পৰা নিদিয়ে KYC ফৰ্ম, তলত পাবা। তলততো মাংনা নিদিয়ে, পইচা লাগিব। পইচা চাইছে নেকি 50 টকা? নাই চোৱা, মানে তলত পঠাই দিয়ে। আমি কৈছোঁ আপোনালোকে বেংকৰ পৰা দিব, তলত কিয় দেখাই দিয়ে আছে? তলত আহিলেতো পইচা চাৰা এনে নিদিয়ে। কাম ধরে না আমি এটা কি গোয়া না তো খাইতে বসু আমরা তো বুড়া মানুষ দুনিয়া সকালে খাই আসছি, আমরা তো কিনা লাগিয়ে খুব কম লাহরে না বাদে একটা আমি উঠছি কিনে বাবা বাদে হেন আমরা কাগজ জমানো না, ব্যাংক আনলাম, ব্যাংক জমালো না। আমরা তো শীতও তো দেখাই আসি না, ওই কেলা জমালো না, সাইকেল জমালো না, ওই কেলা সাইকেল জমালো চাপাত মারি করে যা। আমার হাতে গ্যাস করবে, চাপাত মারি সাইকেল জমালো তো না। বাদে কে সাইকেল তারা দম দেওয়া জানি করতে পারে